গাইজ মই ফাইনেলি দীঘলী পুখুৰী পাৰ্ক আহি পালোঁ। বৰ্তমান এতিয়া মই ভিতৰলৈ সোমাই যাম। বৰ্তমান সোমালোঁ আই লাভ গুৱাহাটী। এতিয়া ভিতৰলৈ গৈ আছোঁ। এইখনে হ'ল দীঘলী পুখুৰী পাৰ্ক, আপোনালোকে দেখি আছে। বৰ্তমান ফেষ্টিভেল পাতিছে দীঘলী পুখুৰী পাৰ্কত, ৰক উৎসৱ। আপোনালোকে দেখি আছে দীঘলী পুখুৰী পাৰ্কত প্ৰাকৃতিক মনোমোহা দৃশ্য আপোনালোক সম্পূৰ্ণ দেখুৱাই আছোঁ। আজি দীঘলী পুখুৰী পাৰ্কখন, এইখনে হ'ল দীঘলী পুখুৰী পাৰ্ক। আপোনালোকে দেখি আছে কি মনোমোহা প্ৰাকৃতিক পৰিৱেশ। গাইজ এনেকৈ লাহে লাহে গৈ আছোঁ দীঘলী পুখুৰী পাৰ্কত ভিতৰলৈ। আপোনালোকক দেখুৱাই আছোঁ। গাইজ মই আছোঁ দীঘলী পুখুৰী পাৰ্কত। এই আপোনালোকে দেখি আছে দীঘলী পুখুৰী পাৰ্কত, আপোনালোক সম্পূৰ্ণ দেখুৱাই আছোঁ। গাইজ দীঘলী পুখুৰী পাৰ্কত ফেষ্টিভেল হৈ আছে। গাইজ এইবোৰ ফটোগ্ৰাফী বৰ্তমান ফটোগ্ৰাফী কৰি ফটো দিছে। বৰ্তমান বিক্ৰী কৰিবৰ কাৰণে এনেকৈ বৰ্তমান ওলোমাই থৈ দিছে। আপোনালোকক দেখুৱাই আছোঁ। গাইজ আৰু আপোনালোকে দেখি আছে আত্মসহায়ক গোটবিলাকে বৰ্তমান এনেকুৱা ফলৰ ৰং ওলাইছে। গাইজ আপোনালোকক দেখুৱাই আছোঁ দীঘলী পুখুৰী পাৰ্কৰ কিছুমান খেলনা বস্তু বৰ্তমান সন্মুখত ল'ৰা ছোৱালীবিলাকে খেলি আছে। আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মই গৈ আছোঁ অলপ ভিতৰলৈ, দীঘলী পুখুৰী পাৰ্কৰ অলপ ভিতৰলৈ গৈ আছোঁ। আপোনালোকৰ সম্পূৰ্ণ আজি দীঘলী পুখুৰী পাৰ্কখন দেখুৱাম সম্পূৰ্ণ। গাইজ মই আপোনালোকক দেখুৱাই আছোঁ এইখন নাও, বৰ্তমান নাৱৰীয়াই নাও বাই আছে। আৰু খন্তেক পিছতে ফেষ্টিভেল দেখুৱাই আছোঁ দীঘলী পুখুৰী পাৰ্কত। গাইজ আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান দীঘলী পুখুৰী পাৰ্কত ফেষ্টিভেল পাতিছে, ৰসৰ মেলা আৰু ৰসৰ উৎসৱ আৰু কিছুমান খোৱা খাদ্য সম্ভাৰ ওলাইছে। আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে দেখি আছে গাহৰি মাংস, ব্ৰইলাৰ মাংস, পলু বোকা, এনেকৈ মিছা মাছ, মাজুলীৰ কিটচেন, এনেকৈ হোটেলবিলাক আহিছে। সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি লৈ আহিছোঁ